আজি শিৱ মন্দিৰলৈ ওলাইছোঁ যিহেতু শিৱ পূজা হয় গতিকে বলক আপোনালোকক অকণমান দেখাম মইনো কেনেকৈ শিৱ পূজা পালন কৰিলোঁ আৰু গৈ থাকোঁ এটা পাহাৰৰ ওপৰত আছে জাগ্ৰত শিৱ মন্দিৰ বুলি সেই শিৱ মন্দিৰটোতে যাম খুব ধুনীয়া হয় পৰিৱেশটো আগতেও মোৰ অকণমান কিবা এটা ভিডিঅ'ত ওলাইছিলে মন্দিৰটো কিন্তু এইবাৰ ভালকৈ দেখাম বলক ৰ'ব অকণমান আপোনালোকক আমাৰ ৰাস্তাটো দেখাই দিওঁ কেনেকুৱা হয় এইটো আমাৰ মামু মই য'ত যাওঁ পিছে পিছে যায় ক'ত যোৱা আহে জোৱান তোক মই ভিডিঅ'টো চাই দিলোঁ আজি বা সেনেকৈ বহুতখিনি ওপৰত উঠিব লাগিব ওপৰত উঠি শিৱ মন্দিৰটো পাম আগতে পিছে ইয়াত দুৰ্গা মন্দিৰো আছিলে মনসা মন্দিৰো আছিলে এতিয়া স্থানান্তৰ কৰা হৈছে অকণমান দূৰলৈ এতিয়া এই মন্দিৰটোত ইমান মানুহৰ সমাগম নাই তথাপিও শিৱ পূজা বুলি ক'লে আমি এইটো মন্দিৰতে আহোঁ আৰু ভাল হ'লে অকণমান আপোনালোকক পৰিৱেশটো দেখাই দিওঁ মোৰ মাতটো একদম বেয়া হৈ আছে মানে বহুত দিনৰ পৰা চৰ্দি জ্বৰ এনেকুৱা হৈ আছিলে এতিয়া অকণমান ভাল পাইছোঁ গতিকে মাতটো খুব বেয়া হৈ আছে তথাপিও আৰু পৰিৱেশটো দেখাই দিছোঁ দেখিছেনে মানে বহুত শান্তিৰ জেগা হয় আপোনাৰ গৰমৰ দিনত বহিবলৈতো বহুত ভাল ইয়াৰ কাৰণ কি জানেনে মানে মন্দিৰটো য'ত আছে তাত এডাল বহুত ডাঙৰ বটগছ আছে কিমান মানে বছৰ হ'ল নাজানো এতিয়াতো মইতো আপোনাৰ সৰুৰ পৰা মানে মই জন্ম পোৱাৰ পৰা এই গছডাল মই দেখিয়ে আহিছোঁ আৰু তাৰ আগতে কেতিয়াৰ পৰা আছিলে সেইটো খালি গম নাপাওঁ বহুত ডাঙৰ হয় এয়া গুৰিটো চাব পাৰে আপোনালোকে দেখিছেনে আৰু ইয়াৰে তলতে এই জাগ্ৰত শিৱ মন্দিৰটো এয়া মানে ঠাল ঠেঙুলিয়ে গোটেই জেগাখিনি কভাৰ কৰি দিছে বহুত মানে গৰমৰ দিনতো একদম ঠাণ্ডা পৰিৱেশ তাত গৈ জিৰাব পাৰি খালি বহুত নিজান হয় সেইকাৰণে বেছি যোৱা নহয় আৰু মোৰ ঘৰৰ পৰা ওচৰতে হয় মই যদিও বহুত দূৰেৰে ঘূৰি গৈছোঁ কিন্তু মোৰ ঘৰৰ পৰা মানে দেখাই পায় ওচৰত হয় খালি ৰাস্তাটোহে দূৰেৰে যাব লাগে তাৰপিছত এয়া গছডালত প্ৰত্যেক বছৰতে কাপোৰ সলোৱা হয় ৰ'বক কৈ দিছোঁ মই সুধি আহিছিলোঁ প্ৰায় 15 মিটাৰ কাপোৰ লাগে এয়া যে দেখিছে শিৱ বস্ত্ৰ বুলি কয় নেকি এই কাপোৰ 15 মিটাৰ লাগে গোটেই গছৰ গুৰিটো মেৰিয়াবৰ কাৰণে খুব ডাঙৰ গছ হয় আৰু তেনেকৈ এয়া কাপোৰখন এৰুৱাই দিলে পুৰণা কাপোৰখন যোৱা বছৰত যোনখন কাপোৰ দিছিলে এইবাৰ আকৌ নতুন কাপোৰ এইখন আনিছে এইখন আকৌ নতুন কাপোৰখন দি দিলে ময়ো অকণমান ধৰি দিছিলোঁ আৰু কাৰণ এয়া খুৰাহঁত আৰু ককা এনেকৈ তেওঁলোকে পৰা নাছিলে সেইকাৰণে অকণমান ময়ো ছাইডৰ পৰা গৈ ধৰি দিছিলোঁ তেনেকৈ কাপোৰখন মেৰিয়াই পূজাৰী তেনেকৈ নাই মানে শিৱ পূজা তেনেকৈ বামুণ মাতি কৰা হোৱা নাই চব কাষৰ মানুহবোৰ গৈ তাতে ধূপ চাকি জ্বলাই মানে বিশ্বাস এটা আছে আৰু সেই মন্দিৰটোত এটা শান্তিৰ যিহেতু পৰিৱেশ গতিকে সকলোৱে বিশ্বাস কৰে আৰু তাতে গৈ শিৱ পূজাৰ দিনাখন সকলোৱে একেলগে উদযাপন কৰে গতিকে চাই থাকিব কেনেকৈ উদযাপন কৰে কি কৰিলে আৰু দেখিব এয়া অলপমান নামো ধৰিছিলে
নাম ধৰি থাকোঁতে দেখিছেনে ইমান টিকলা এটা হয়, হয়তো খুব বেছি তাৰ 5 বছৰমান হ'ব, ইমান ধুনীয়াকৈ নাগাৰা বজাইছে। মানে ইমান সি সময় বজাব পাৰিছে, মই আচৰিত হৈ গৈছোঁ। খুব ধুনীয়াকৈ বজাইছে ল'ৰাজনে। আজিকালি কিন্তু ল'ৰা ছোৱালীবোৰৰ বহুত প্ৰতিভা আছে দেই, মানে সৰু সৰু কথাবোৰ যদি মন দিয়ে নহয়, ল'ৰা ছোৱালীবোৰ খুব ধুনীয়াকৈ মানে আগুৱাই যায়। গতিকে সকলো সৰু ল'ৰা ছোৱালীক খুব ধুনীয়াকৈ গাৰ্জেনবোৰে মানে মন দিব লাগে। তাৰপিছত এয়া পূজা শেষ হৈছে আৰু সকলো আহিছে। আমাৰ ওচৰত আগতেও মই ভিডিঅ'ত কৈছোঁ, আমাৰ ওচৰত বহুত মানে বেলেগ বেলেগ ধৰণৰ জাতি জনগোষ্ঠী আছিলে। এয়া বড়ো খুৰীসকলো আহিছে, মানে সকলোবোৰ আহিছে সকলোৱে। আৰু শেষত মই নামি আহিলোঁ। এয়া দেখিছেনে মোৰ কুকুৰকেইটা, সিহঁতে মোক দেখি দৌৰি ওপৰৰ পৰা নামি আহিছে। সদায় তেনেকুৱা কৰে, মই টিউশ্যন গ'লে আনিব যায়, থ'ব যায়, এইবোৰ সিহঁতৰ ডিউটি হয়। তো দৌৰি নামি আহিছিলে, সেইখিনি মোৰ দেখাবলৈ নহ'লে। আৰু এয়া তাৰপাছত সিহঁতে মই উঠি আহিছোঁ যে, গতিকে সিহঁতো দৌৰি দৌৰি উঠি গৈছে ওপৰলৈ। তাৰপাছত মই এয়া ঘৰত আহি বুবুক ক'লোঁ, ইয়াক মই বুবু বুলি মাতোঁ, বগা যিহেতু, গতিকে ইয়াক মই মোৰ পৰা অকণমান ফোট লগাই দিছোঁ। ফোট লগাই কিনে এনেই তাৰ লগত কথা পাতিলোঁ অকণমান। দেখিছেনে ইমান ধুনীয়াকৈ হেণ্ডছেক দিয়ে। আজিলৈ ইমানেই, বাই।